আশা কৰিম আজিৰ ভিডিঅ'টো আপোনালোকে ছাপোৰ্ট কৰিব কাৰণ আজি মই আপোনালোকক ৰঙৰ বিষয়ে দুটা কথা শিকাই দিম বুলি ভাবিছোঁ। এয়া হৈছে সেইখন ঘৰ যিখন ঘৰত আমি কাম কৰি আছোঁ আৰু এই ঘৰখন হৈছে পুৰাণা ঘৰ আৰু এই পুৰাণা ঘৰখনকে আমি নতুনকৈ সজাই তুলিছোঁ। সেইকাৰণে কথাখিনি শিকাই দিয়াৰ আগতে প্ৰথমতে মই আপোনালোকক ৰুমটো দেখাই দিওঁ বুলি ভাবিছোঁ। এয়া চাওক বন্ধুসকল, কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব। গতিকে এয়া হৈছে পুৰাণা ৰুমটো আৰু এই পুৰাণা ৰুমটোৰ বিষয়ে মই আপোনালোকক দুটা কথা শিকাই দিম বুলি ভাবিছোঁ। এয়া চাওক বন্ধুসকল, আপোনালোকে যে দেখা পাইছে এই চিলিংবোৰ এনেকুৱাকে কলা কলা কিয় হৈছে হয়তো আপোনালোকে নাজানে। বন্ধুসকল, আপোনালোকৰো চিলিংটো হয়তো কিজানি এনেকুৱাকে হৈছে আপোনালোকে লক্ষ্য কৰিব। যদি হৈছে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো নিশ্চয় চাব কাৰণ মই আপোনালোকক এই প্ৰব্লেমটোৰ ছল্ভ নিশ্চয় কৰি দিম। গতিকে বন্ধুসকল, এনেকুৱাকে হোৱাৰ প্ৰথম কাৰণটো হৈছে আপোনালোকৰ ভুল বা মিস্ত্ৰীৰ ভুল। কাৰণ চিলিঙত যিটো কালাৰ মাৰিব লাগে সেই কালাৰটো মাৰা নাছিল আৰু তাত মাৰা হৈছিল এই এনামেল পেইণ্টটো। গতিকে বন্ধুসকল, আপোনালোকক এই ভিডিঅ'ৰ যোগেদি কৈ দিওঁ বন্ধুসকল, আপোনালোকে এই কালাৰটো চিলিঙত কেতিয়াও নামাৰিব আৰু যদি আপোনালোকে সেইটোৰ পৰা বাচি থাকিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এনেকুৱাকে এটা প্লাষ্টিক পেইণ্ট লগাব আৰু যদি একেবাৰে কমতে কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে বগা ডিষ্টেম্পাৰ মাৰিব পাৰিব। যদি আপোনালোকে এই কালাৰটো লগায় তেতিয়াহ'লে আপোনালোকৰ ঘৰ বেয়া হৈ যাব কিন্তু তথাপিতো ৰং কলা নপৰে। আৰু দ্বিতীয় কথাটো হ'ল চিলিং আৰু ৱালৰ মাজত যিটো এটা ফাঁক থাকে, লগতে খিৰিকীৰ ফ্ৰেম আৰু ৱালৰ মাজত যিটো এটা ফাঁক থাকে সেই ফাঁকটো আপোনালোকে ৱাল পুট্টি লগাই ফ্লেপ কৰি দিব। এনেকুৱা ফ্লেপ কৰি যদি আপোনালোকে ঘৰখন ৰং কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ চিলিংটো এনেকুৱা দেখা হ'ব। গতিকে বন্ধুসকল, আশা কৰোঁ কিবা এটা বুজি পালে আৰু যদি বুজি পাইছে তেতিয়াহ'লে আপোনালোকে মোক এটা লাইক মাৰি দিব।